হিচাপে কালাৰটো চাওক ন এতিয়াই খাব মন যায় কালাৰটো চাই কিনি ইমান মজা হ'ব মানে কালাৰটো চাওক নাই ধুনীয়া কালাৰ হৈছে কিন্তু হা তই তোৰ কেনেকুৱা হৈছে তো সেই স্বাগতম জনাইছোঁ মই আজি নতুন এটা ভিডিঅ' লৈ তো গাইছ আজিৰ ভিডিঅ'টো অলপ মানে বেলেগ হ'ব আজি মানে ফুটবলকে আৰু ধৰিলোঁ আজি এইটো মানে ৰেচিপি হ'ব তো ব্ৰইলাৰ ৰেচিপি তো বলক এতিয়া আৰম্ভ কৰোঁ আৰু ব্ৰইলাৰটো পুৰা মাংসটো আলু বিলাহী পিঁয়াজ আৰু মছলাবোৰ আৰু তোমাৰ আদা নহৰু মানে গোটেই মানে মিক্স কৰি মানে জলকীয়া হ'লেও সব মিক্স কৰি মানে পেহিছোঁ তো এতিয়া বলক আৰম্ভ কৰোঁ তো গাইছ এতিয়া মানে মই আলুটো ভাজিম এতিয়া আলুটো আগত ভাজি লওঁ গাইছ এতিয়া আলুটো নমাই লওঁ স্টাৰ্টিং পিচটো দি লওঁ পিঁয়াজটো অলপ ভাজি হওক গাইছ এতিয়া মাংসটো দি ভাজি লওঁ আগত অলপ গাইছ মাংসটো ভাজি হৈ গ'ল ইয়াত আলু দিব লাগিব তো ইয়াত আলু দিওঁ আলুটো দি এতিয়া একেবাৰে মানে মিক্স কৰিব আৰু আলুটো দি বিলাহীটো পিছত দিব লাগিব আৰু আপুনি কি লাগে এতিয়া নিমখ তাৰপিছত এতিয়া দিব হালধি মিক্স তো গাইছ এতিয়া আহিব বিলাহীটো দিব লাগিব মছলাবোৰ দিব লাগিব আৰু কি মছলা হিচাপে কালাৰটো চাওক ন এতিয়াই খাব মন যায় কালাৰটো চাই কিনি ইমান মজা হ'ব মানে কালাৰটো চাওক নাই ধুনীয়া কালাৰ হৈছে কিন্তু পানী দি অলপ এনেকৈ লাৰি কৰিব কাটি দিব কাটি এনেকৈ থৈ দিব অলপ তো এনেকৈ অলপমান ঢাকি দিব অলপমান হৈ থাকক আৰু ইয়াত 70% কাম হৈ গ'ল আৰু 30% বাকী আছে চাওক না কালাৰটো মজা হৈছে কিন্তু খাই মজা লাগিব নিজে বনালে সব মজাই হয় কি কৰে তো হৈ গ'ল আৰু এতিয়া গাইছ হা তই তোৰ কেনেকুৱা হৈছে তো গাইছ এতিয়া মই খাই আছোঁ অলপ কেনেকুৱা হৈছে মজা নিজে বনালে মজা হ'বই আৰু সঁচাকৈ মজা হৈছে আৰু তো গাইছ আজিৰ কাৰণে এইখিনি আৰু ভাতটো খাই লওঁ তো আজিৰ কাৰণে এইখিনি আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নতুন কোনোবা যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ